নমস্কাৰ জনাই মই আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই ক'ত আছোঁ আপোনালোকে দেখিছে, এইবিলাক বেহাৰ আৰু এইবিলাক আলু অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বলকচোন, আমাৰ এই ঘৰৰে খেতি, মানে ভণ্টিহঁতৰ খেতি। বলক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যে আছোঁ বৰ্তমান এতিয়া পথাৰত বাংনা ছিঙিব আৰু কি মূলা নহয়, মূলা বাংনা আৰু আলু চাব যাই আছোঁ। বাংনা যদি হৈছে বাংনা লৈ আহিম। এইবাৰ এয়া মই আছোঁ, এই হিতেশে গাড়ী চলাই আছে। অলপ আগত গ'লে আমি পাম যাই কিনে। এই হৈছে মোৰ ভনীজোৱাই হিতেশ, আৰু এওঁ এজন ভাল খেতিয়ক। তাৰোপৰি এওঁ পেছাত অসম আৰক্ষীত চাকৰি কৰে। আৰু তেওঁ আলু খেতি, লাও খেতি, বেঙেনা খেতি সকলো কৰে। নানান ধৰণৰ তেওঁ খেতি কৰে। আহকচোন তেওঁ কৰা খেতিবিলাক আজি দেখুৱাবলৈ যাই আছোঁ। এই হিতেশহঁতৰ আলু, এইবিলাক মানে আমাৰ ভণ্টিহঁতৰ এই আলু আৰু এই বেহাৰ। এইটো পাৰ চৰাই মাৰছি কিবা, পানী দিছে নেকি ইয়াতে? এইফালে মূলা ঘূৰি আছে, মাজে মাজে মূলা দিছে। মূলা ডাঙৰ হৈছে না? মূলা ডাঙৰ হৈছে, মূলা ঘূৰা গৈছে একদম লোকেল মূলা। আলু কেইবিঘামান আছে? আলু ইয়াতে 6 পেকেট 7-8 পেকেট আলু গোটা গৈছে। 8 বস্তা প্ৰায় 1 বিঘামান মাটি হ'ব নহয়? 1 বিঘাই 1 বিঘা মাটিত গোটা গৈছে এইবিলাক গোটেই আলু খেতি। আৰু মই এতিয়া আলু চাম, এতিয়া কিমান আলু হৈছে এডাল খান্দি চাওঁ মই। এতিয়া আলু এইবাৰ আলু জাষ্ট হৈছে মাত্ৰ অকণ আলু বয়স হোৱা নাই, বেছি দিন হোৱা নাই। এই হোৱা নাই, ফুটছে 2 দিনমান হৈছে, আলু হোৱা নাই। আৰু ইফালে আৰু কি আছে চাওঁ। বেহাৰ, সেই বাংনা, এইবিলাক বেহাৰ, একদম গোটেই পথাৰখন আলু বেহাৰ, মৰিব নোৱাৰাকৈ একদম আলু এইবিলাক। ইফালে এইবিলাক বেঙেনা। মই এইফালে বেঙেনা কিমান ডাঙৰ হৈছে চাই আহোঁ। অলপ দৌৰি যাওঁ। এইফালে আহি আছোঁ চাবৰ কাৰণে। বেহাৰৰ চাইডে এয়া এটা আলু কোনোবাই নিগনি ঘুলছে নেকি, এইটো আলু। এইফালে চবাইছোঁ, এইবিলাক গোটেই আলু। এইফালে বেহাৰ, এইবিলাক বেহাৰ, এইবিলাক হৈছে বেঙেনা। এইবিলাক বেঙেনা লাগিছে ইয়াতে, এইবিলাক। আৰু ভিতৰৰ ফালে আছে। আৰু এই জেওৰা দিয়াৰ কাৰণে মই ভিতৰত যোৱা নাই। আৰু এইফালে পাওঁ যদি দেখুৱাব চেষ্টা কৰিম। এইবিলাক বেঙেনা, এইবিলাক বেঙেনা। এইবাৰ ৰঙালাও খেতি কৰিছে, তাতে যাওকচোন দেখুৱাবলৈ চেষ্টা কৰোঁ। এইবিলাক ৰঙালাও, এই ৰঙালাওৰ পুলিবিলাক, ৰঙালাওৰ পুলি। এই গোটেই এইবিলাক গোটেই ৰঙালাও খেতি। এইবিলাক একোডাল গছ। আলুটো ডাঙৰ হোৱা নাই, সেইকাৰণে আলু তোলা নহ'ল। মূলা ল'লোঁ, তাৰপিছত বেঙেনা ল'লোঁ, বেঙেনা ঔষধ মাৰিছে, পকাই নধৰা ঔষধ। আৰু এইফালে হিতেশে মূলা তুলি আছে আগফালে। এইবিলাক মূলা ছিঙা হৈ গ'ল। আৰু আপোনালোকৰ যদি মূলা, আলু, লাও লাগে মোক কণ্টেক্ট কৰিব।
আমাৰ চিঙা হৈ গ'ল এতিয়া আমি যাব লৈছোঁ এতিয়া বাইক ষ্টাৰ্ট দি আছে দিয়ক বহি ল'লোঁ আমি এতিয়া যাওঁ ঘৰত যাওঁ আৰু ঘৰত ৰিটাৰ্ণ হ'ব লাগিব আমাৰ হেলমেটটোৱে পৰি গ'ল মই হাতত লৈছোঁ হেলমেট